ঢোল ভালে কৰি বাবি ঐ ঢুলীয়া খোলে ভালে কৰি বাবি নাচনী চেওঁকে মাৰিব নেজানক ঘৰলৈ উলটি যাবি ভালকৈ ঢোল বজাব জানো বুলি উফাই ডাং মাৰি ফুৰা মাইটোক নাচনীহঁতে যেন ঢোকে ঢোকে পানী খুৱায়। এনেকুৱা এটা ৰোমান্টিক দৃশ্য সৃষ্টি হয় প্ৰতি বছৰেই এই বৰপুখুৰী পাৰ মুকলি বিহুতলীত। শৃংখলিত ৰূপত অসমৰ মুকলি বিহুৰ বাটকটীয়া অনুষ্ঠান জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহুতলী এয়া। ইয়াতেই মুকলি আকাশৰ তলত বছৰৰ পিছত বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে মুকলি বিহু। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেন্দ্ৰস্থলৰ পূব দিশে আছে ইতিহাস বিজড়িত এটি পুখুৰী, নাম যাৰ বৰপুখুৰী। এই পুখুৰী পাৰে হ'ল বৰপুখুৰী পাৰ মুকলি বিহু উদযাপনৰ ঠাই। ইয়াৰ সমীপতে আছে বৰপুখুৰী পাৰ গাঁওখনো। বৰপুখুৰী কোনজন আহোম ৰজাই খনাইছিল সেই তথ্য সঠিকভাৱে উদ্ঘাটিত নহ'লেও পুখুৰীটো যে আহোম যুগৰ সেই বিষয়ে ভাবিবৰ যথেষ্ট অৱকাশ আছে। এই পুখুৰীৰ পাৰতেই অনুষ্ঠিত হৈ অহা মুকলি বিহুৱে প্ৰায় ৬০টা বৰ্ষ অতিক্ৰম কৰিলে। বিহুতলীৰ সোঁমাজত উত্তোলিত বিহু পতাকাক কেন্দ্ৰ কৰি এক বৃত্তাকাৰ কক্ষত একেলগে ২৫-৩০টা বা ততোধিক দলে একে সময়তে বিহু প্ৰদৰ্শন কৰা নান্দনিক পৰিৱেশৰ বাবে জামুগুৰিহাটৰ বৰপুখুৰী পাৰ মুকলি বিহু সদায় একক আৰু অনন্য। বৰপুখুৰী পাৰত আজিৰ ৰূপত মুকলি বিহু অনুষ্ঠিত হোৱাৰ পূৰ্বে অঞ্চলটোৰ খাটপথাৰ, বৰগছৰ তল, আহদৰ তল আদি ঠাইত এই উৎসৱ অনুষ্ঠিত হৈছিল। কেইজনমান বিহুবলীয়া ডেকাৰ তৎপৰতাত ১৯৬৮ চনৰ পৰা আঞ্চলিক ভিত্তিত এই উৎসৱ পূব-বৰভগীয়া বিহু মেলা নামেৰে উদযাপন কৰা হৈছিল আৰু চেৰা বিহুৰ দিনা বৰপুখুৰী গাঁৱত মুকলি বিহু পতাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে মূল সভাৰ স্থান হিচাপে সৰ্বোদয় পথাৰ বা সৰুবৰীক নিৰ্বাচন কৰা হৈছিল। ১৯৭১ চনত বৰপুখুৰী পাৰত মুকলি বিহুতলীৰ স্থায়ী স্থান হিচাপে নিৰ্ণীত কৰা হয় আৰু ১৯৭৫ চনত পূব-বৰভগীয়া বিহু মেলাক বৰপুখুৰী পাৰ মুকলি বিহু নামেৰে নামকৰণ কৰা হয়, যি বৰ্তমানেও সেই বিশেষ দিন অৰ্থাৎ চেৰা বিহুৰ দিনটোতেই উদযাপিত হৈ আহিছে। বৰপুখুৰী পাৰ মুকলি বিহু জামুগুৰিহাটৰ সাংস্কৃতিক জীৱনৰ অনন্য অংগৰূপে গণ্য কৰা হয়।